Welcome, dear students. I am Sri Lolit Bora. In today's class, we are going to give the Assamese explanation of the first part of the lesson A Letter to God, which is included as the first lesson of the textbook First Flight of class 10. So, dear students, please listen. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, A Letter to God শীৰ্ষক এই লেচনটো দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম লেচন। এই লেচনটোৰ ৰাইটাৰ বা লেখক হৈছে G.L. Prentice। আৰু এই কাহিনী ভাগত লেখকে এক সুন্দৰ কাহিনী উপস্থাপন কৰিছে। লেঞ্চো নামৰ এজন কৃষকে খেতি কৰাৰ শেষত তেওঁৰ খেতিপথাৰখন বতাহ ধুমুহা বৰষুণে সম্পূৰ্ণৰূপে নষ্ট কৰিলে আৰু সেই নষ্ট কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰি ভগৱানলৈ এখন চিঠি লিখিছিল আৰু সেই চিঠি লিখি তাৰ পৰিণতি কেনে হ'ল সেই সম্পূৰ্ণ কাহিনী ইয়াত উপস্থাপন কৰা হৈছে। সাধাৰণ মানুহৰ ভগৱানৰ প্ৰতি থকা অদম্য বিশ্বাস আৰু সেই বিশ্বাসৰ কেনে পৰিণতি হয় সেই বিষয়ে এক সুন্দৰ কাহিনী আৰু উপমা এই কাহিনী ভাগত পৰিস্ফুট হৈছে। গতিকে আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি কাহিনী ভাগৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমটো পেৰাগ্ৰাফলৈ আগবাঢ়িছোঁ। দি হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, সেই ঘৰটো যিটো আছিল সেই সমগ্ৰ উপত্যকাটোৰ একমাত্ৰ আৱাসস্থল, ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, এটা চাপৰ পাহাৰৰ শিখৰত অৱস্থিত আছিল। ফ্ৰম দিছ হাইট, এই উচ্চতাৰ পৰা ওৱান কুড চি দ্য ৰিভাৰ, এজনে নদীখন দেখা পাব পাৰিছিল। এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ, আৰু ফুলেৰে বুটা বাছি থোৱা সেই পকা শস্যবিলাক। ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট, আৰু যিখিনি শস্যই বা যিখন শস্যৰ পথাৰে উৎকৃষ্ট ফচল দিয়াৰ কথা দিছিল। দি অনলি থিং দ্য আৰ্থ নিডেড, পৃথিৱীখনৰ প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো আছিল ৱাজ এ ডাউনপ'ৰ, এজাক বৰষুণৰ, অৰ এটলিষ্ট এ শ্বাৱাৰ, নতুবা এজাক পাতল চানিকীয়া বৰষুণৰ। থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱা সময়কণ লেঞ্চো হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, লেঞ্চোৱে যিজনে নেকি তেওঁৰ সেই শস্যৰ পথাৰডৰা খুব অন্তৰংগভাৱে বুজি পাইছিল, হেড ডান নাথিং এলছ, তেওঁ অন্য একোৱেই কৰা নাছিল, বাট চি দ্য স্কাই, কিন্তু আকাশখন চাইছিল টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, উত্তৰ পূবৰ ফাললৈ। ষ্টুডেণ্টছ, নাও উই আৰ গোয়িং টু দ্য ছেকেণ্ড পেৰাগ্ৰাফ অফ দিছ লেচন। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ অমেন, হেৰা আমি এতিয়া প্ৰকৃতপক্ষে কিছু পানী লাভ কৰিব পাৰিম। দি অমেন, সেই মহিলাগৰাকী হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, আহাৰ প্ৰস্তুত কৰি আছিলে। ৰিপ্লাইড, উত্তৰ দিলে, য়েছ হয়, গড উইলিং, ভগৱানৰ ইচ্ছা। দি অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড, ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰি আছিল। হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং, আনহাতেদি সৰুকেইটাই খেলি আছিল। নিয়েৰ দ্য হাউচ, ঘৰৰ কাষতেই। আনটিল দ্য ওমেন কল টু ডেম অল কাম ফৰ ডিনাৰ, দুপৰীয়াৰ আহাৰ খাবলৈ আহা বুলি নমতা পৰ্যন্তলৈকে। ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড, যে সেই পূৰ্বতেই লেঞ্চোৱে পূৰ্বানুমান কৰাৰ ধৰণেৰেই সেই আহাৰ খোৱাৰ সময়তেই বিগ ড্ৰপছ অফ ৰেইন, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল বিগান টু ফল, পৰিবলৈ আৰম্ভ কৰিলে। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং, ডাঙৰ পৰ্বতসমূহ বৰফৰ টুকুৰা ভাহি অহা দেখিবলৈ পোৱা গৈছিল। দি এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, আৰু যি চাতি বতাহ বলিছিল সেই বতাহ চাতি আছিল সতেজ আৰু খুব মিঠা বতাহ। দি মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লিজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি, বৰষুণৰ টোপালবিলাকৰ সন্তুষ্টি লাভ কৰাৰ বাহিৰে আন কোনো কাৰণ নথকাকৈয়ে মানুহজন বাহিৰলৈ ওলাই গৈছিল। এণ্ড হোৱেন হি ৰিটাৰ্ণ, আৰু তেওঁ যেতিয়া ঘূৰি আহিছিল, হি এক্সক্লেইমড, তেওঁ তেতিয়া দাবী কৰিছিল, দিজ আৰ্ণ্ট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, যে এইবিলাক আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপালেই নহয়, দে আৰ নিউ কইনছ, সেইবিলাক হৈছে নতুন মুদ্ৰা। দি বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ, সেই ডাঙৰ টোপালবিলাক হৈছে 10 চেণ্ট মুদ্ৰা। এণ্ড দ্য লিটল ওৱানছ আৰ 5, আৰু সৰুবিলাক হৈছে 5 চেণ্ট মুদ্ৰা। অৰ্থাৎ এই 10 চেণ্ট এণ্ড 5 চেণ্ট
সেইবিলাক হৈছে আমেৰিকা, কানাডা, নিউজিলেণ্ড আদি দেশবিলাকত প্ৰচলিত কিছু মুদ্ৰাৰ মান। Now we are going to the third paragraph. With a satisfied expression, he regarded the field of ripe corn with its flower. যে ফুলৰ সৈতে থকা সেই পকা শস্যৰ পথাৰখনলৈ চাই তেওঁ এক খুব সন্তুষ্টিৰ মনোভাৱ পোষণ কৰিলে। Draped in a curtain of rain, যিখন পথাৰ বৰষুণৰ টোপালেৰে এখন আৱৰণ সদৃশ হৈ আছিল। But suddenly, কিন্তু হঠাতে a strong wind began to blow. এটা প্ৰচণ্ড বতাহ ববলৈ আৰম্ভ কৰিলে। And along with the rain, আৰু সেই বৰষুণজাকৰ লগতে very large hailstones began to fall. বৰ ডাঙৰ ডাঙৰ শিল পৰিবলৈ আৰম্ভ কৰিলে। These truly did resemble new silver coins. নতুন ৰূপৰ মুদ্ৰা বহন কৰাৰ দৰে হ'ল। The boys, ল'ৰাকেইটাই exposing themselves to the rain, নিজকেই সেই বৰষুণৰ মাজতেই বিলীন কৰি ran out, বাহিৰলৈ ওলাই গ'ল to collect, সংগ্ৰহ কৰিবলৈ the frozen pearls, সেই বৰফৰ মুকুতাবিলাক। Now paragraph 4. It's really getting bad now, exclaimed the man. মানুহজনে দাবী কৰিলে যে এইটো বৰ বেয়া কথা হৈ পৰিছে এতিয়া। I hope it passes quickly. এয়া সোনকালে পাৰ হৈ যাব বুলিয়ে মই বাঞ্ছা কৰিছোঁ। It did not pass quickly. যে এয়া সোনকালে পাৰ হৈ নগ'ল। For an hour, এঘণ্টা ধৰি the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. যে এঘণ্টা ধৰি সেই শিলাবৃষ্টি হ'ল সেই ঘৰটো, সেই বাগিচাখন, সেই পাহাৰটো, সেই খেতিপথাৰখন আৰু সেই সমগ্ৰ উপত্যকাটোতেই। The field was white, যে গোটেই পথাৰখন বগা হৈ পৰিলে। As if covered with salt, এনে লাগিছিল যেন তাক নিমখেৰেহে আবৃত কৰি ৰাখিছিল। Now paragraph 5. Not a leaf remained on the trees, যে গছত এখিলা পাতো নৰৈছিলগৈ। The corn was totally destroyed, যে শস্য সকলো ধ্বংস হৈ পৰিছিল। The flowers were gone from the plants, যে সেই শস্যৰ পৰা বা সেই গছৰ পৰা সকলো ফুল আঁতৰি পৰিছিল। Lance's soul was filled with sadness, লেন্সৰ গোটেই মনটো বা তেওঁৰ আত্মা দুখেৰে ভৰি পৰিছিল। When the storm had passed, যেতিয়া সেই ধুমুহাজাক পাৰ হৈ গ'ল, he stood in the middle of the field, তেওঁ সেই খেতিডৰাৰ বা সেই পথাৰখনৰ মাজভাগত থিয় হ'ল। And said to his sons, আৰু তেওঁৰ নিজৰ ল'ৰাবিলাকক ক'লে, A plague of locusts would have lived more than this. যে পোক পতংগৰ সৃষ্ট প্লেগৰ দৰে মহামাৰীও ইয়াতকৈ হয়তো কিছু ৰক্ষা কৰিলেহেঁতেন। The hail has left nothing, সেই শিলাবৃষ্টিয়ে একো এৰি থৈ নগ'ল। This year we will have no corn, এই বছৰ আমি কোনো শস্য নাপাম। That night was a sorrowful one, সেই ৰাতিটো আছিল এটা বৰ দুখৰ ৰাতি। All our work for nothing, আমাৰ সকলো কষ্ট অথলে গ'ল। There is no one who can help us, এতিয়া আৰু আমাক সহায় কৰিবলৈ কোনো নাই। We will all go hungry this year, এই বছৰটো আমি অনাহাৰে পাৰ কৰিব লাগিব। আমি পাঠটোৰ এই অংশৰ প্ৰশ্নোত্তৰ শিতান আলোচনা কৰিম। ধন্যবাদ।